हेलो मोर भाइटी बन्धुসকল Agro Boy এটা ভিডিও লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত শেয়াৰ কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CEE বা কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ D.Pharm and B.Pharm 2023 অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ স্টাৰ্ট হৈছে। সো আপোনালোকৰ লগত শেয়াৰ কৰিম স্টেপ বাই স্টেপ কেনেকৈ ফৰ্ম ফিলআপ কৰিব লাগিব। আপোনালোকে যদি কিবা ভুল কৰে সো আপোনালোকৰ আকৌ ৰি ফৰ্ম ফিলআপ কৰিব লাগিব, যেটোত আপোনালোকৰ 2000 টকা এক্সট্ৰাকে ভৰিব লাগিব। সো ভিডিওটো স্কিপ নকৰিব, সম্পূৰ্ণ হেকলৈকে চাব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। আৰু আপুনি যদি চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহলে CEE এক্সামৰ লেটেষ্ট ইনফৰমেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। সো প্ৰথমতে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ওয়েবসাইটত ভিজিট কৰিব লাগিব। মই ডেসক্ৰিপচনত লিংক দি দিম ওয়েবসাইটৰ। সো আপোনালোকে তাতে যাই চাব D.Pharm and B.Pharm এপ্লিকেশ্যন ফৰ্ম ফিলআপ দিয়া আছে। এনে মোৰ স্ক্ৰিনত চাব পাৰিছে ইয়াতে, এটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকক এনেকুৱা এখন আহিব কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্লোমা ইন ফাৰ্মাসী D.Pharm and ব্যাচেলৰ ইন ফাৰ্মাসী B.Pharm কোৰ্সেছ ইন দ্য ইনষ্টিটিউট অফ আসাম এফিলিয়েটেড টু Srimant Shankardev University Health Science for the season 2023 including institution run under private sector. So আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। তাৰ পিছত ইনস্ট্ৰাকশন বিলাক কি কি দিয়া আছে হেবিলাক ভালদৰে চাই ল'ব। আপোনালোকে ভিডিওটো স্কিপ নকৰিব যাতে ভুল নহয় ফৰ্ম ফিলআপ কৰাতে। স্টেপ টু বি ফলোড বাই দ্য ক্যান্ডিডেটস। তাৰ পিছত লিখা আছে ইনফৰমেশন ব্ৰচাৰ please read carefully appearing in CEE 2023 is mandatory for the admission into D.Pharm and bachelor in pharmacy B.Pharm course in all institutions of Assam affiliated to Srimant Shankardev including private institute. CEE examot appear hobo lagibo private institutionত এডমিশন লবলৈ আৰু গভৰ্ণমেন্ট ইনষ্টিটিউশনত এডমিশন লবলৈ। আপোনালোকক মই নেক্সট ভিডিওত জনাম প্ৰাইভেট ইনষ্টিটিউশন কি কি কোনটো আছে আৰু গভৰ্ণমেন্ট কোনবিলাক আছে, D.Pharm কাৰণে কোনবিলাক আছে, B.Pharm কাৰণে কোনবিলাক আছে ডিটেইলছত কম আৰু ফিস স্ট্ৰাকচাৰ কিমান কটাকেটা জনাম নেক্সট ভিডিওত। সো ইনস্ট্ৰাকশন কি দিয়া আছে এবাৰ চাই লও। Candidates should use either Mozilla Firefox or Google Chrome for best result. আপোনালোকক প্ৰথমে Google Chrome বা Mozilla Firefox ইউজ কৰিব দিছে, মানে ওয়েবসাইটটো যেটো ওয়েবসাইটত ফৰ্ম ফিলআপ কৰিব আপোনালোকে Google Chrome ইউজ কৰিব পাৰে। তাৰ পিছত আছে applicants should have a valid email ID, আপোনাৰ valid email ID থাকিব লাগিব। তাৰ পিছত আছে before filling online application form read the instruction carefully. সো আপোনালোকে ইনস্ট্ৰাকশন বিলাক ভালদৰে পঢ়ি লব দিছে। তাৰপিছত আছে fill the online application form carefully and upload scan photograph and signature. Size of photograph and signature should not be greater than 35 KB 30 KB respectively. The photograph and signature should be either in JPG or JPG format. Photograph must show the name of the candidate as well as the date of photograph taken on place held by the candidates in front of the chest. It should be without cap or goggles. Spectacles are allowed. Candidates not complying with this instruction or with unclear photograph are liable to be rejected. So আপোনালোকে ফটোগ্ৰাফ কৰাৰ লাগিব আৰু নিজৰ এখন পাসপোৰ্ট সাইজ ফটো আৰু ফটোগ্ৰাফত চেষ্টত নাম লিখা থাকিব লাগিব আৰু কোনটো তাৰিখত লৈছে ডেটটো লিখা থাকিব লাগিব আৰু ফটোগ্ৰাফৰ সাইজ 35 কেবিতকৈ কম হ'ব লাগিব আৰু সিগনেচাৰৰ সাইজ 30 কেবিতকৈ কম হ'ব লাগিব আৰু আপোনালোকৰ ফটোগ্ৰাফটো চশমা পিন্ধি বা টুপি লৈ নুঠাব লৈছে, otherwise photograph will be rejected. তাৰপিছত আছে there is a provision to make changes in the application form before submission. সো আপোনালোকে সাবমিট কৰাৰ আগতে কিবা চেঞ্জ থাকিলে বা ভালদৰে চাই ল'ব এবাৰ, চেঞ্জ কৰিব লগা থাকিলে ফুল ইনফৰমেশন হলে চেঞ্জ কৰি ল'ব পাৰিব। তাৰপিছত আছে however before clicking on submission button candidate should verify the entries made in application form. সো সেমে আপোনালোকে ভেৰিফাই কৰি ল'ব কত কৰবাত ভুল আছে নে নাই। তাৰপিছত there is no provision to make changes in the application form once submit button is clicked. সো আপুনি যেতিয়া submit button ক্লিক কৰিব তেতিয়া আৰু একো চেঞ্জ কৰিব নোৱাৰিব। তাৰপিছত please remember the password given by you. It is important for further login. In case you forgot it, call the helpline number. সো আপোনাক যেটো পাসওয়ার্ড দিয়া হ'ব এটো আপুনি যাতে মনত ৰাখে আপোনাৰ নেক্সট টাইম লগইন কৰাৰ সময়ত হেতু পাসওয়ার্ড লাগিব। After submitting the online application form, applicant are to pay the examination fees of Rs 2000 through online payment facility using the payment link available in this page as well as
in the university website. So আপোনালোকে নন ৰিফান্ডেবল 2000 টকা পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফৰ্মৰ কাৰণে তাৰপিছত আছে however the confirmation of the payment can only be obtained after 24 working hours তো আপনার কনফার্মেশন পেমেন্ট 24 ঘন্টার ভিতৰত আহি যাব আপনার পেমেন্ট কনফার্ম হৈছে না নাই if the payment confirmation is not obtained after 24 working hours the applicants are requested to call the helpline number আপনার যদি 24 ঘন্টা পিছতো যদি কনফার্মেশন নাহে যে আপনি পেমেন্ট হোৱা নাই তেতিয়াহলে আপোনালোকে হেল্পলাইন নম্বৰত কল কৰিব লাগিব তাৰপিছত আছে if any mistake is done during online submission by the applicant then he or she may be fill up and submit another online application afresh before the deadline so form fill up কৰাতে যদি কোনো কিবা ভুল কৰিছে তেতিয়াহলে আৰু এখন form fill up কৰিব লাগিব যেটো কাৰণে আপোনাৰ এক্সট্ৰা 2000 টকা খৰচ হ'ব পাৰে তাৰপিছত আছে please note that if you commit any mistake in filling the online application form it cannot be corrected by the university so আপুনি যদি কিবা ভুল কৰে তেতিয়াহলে এটো ইউনিভাৰ্সিটিয়ে কারেক্টেড নকৰে বা কারেক্ট নকৰে the university will take no responsibility of any kind for such mistake so ইউনিভাৰ্সিটিয়ে কোনো ৰেসপন্সিবিলিটি নলয় আপোনাৰ ভুলৰ কাৰণে তাৰপিছত আছে admit card will not be generated in any circumstances if payment is pending or not paid before the deadline so আপুনি admit card খন জেনাৰেট কৰিব নোৱাৰে বা নাপায় যেতিয়ালৈকে আপোনাৰ পেমেন্ট কনফার্ম নহয় তাৰপিছত আছে admit card will not be generated in any circumstances if payment is pending or not paid before deadline so আপোনাৰ পেমেন্ট যদি পেন্ডিং হৈ থাকে আৰু বা ডেডলাইনৰ আগত যদি পেমেন্ট কৰা নহয় তেতিয়াহলে আপুনি admit card খন জেনাৰেট কৰিব নোৱাৰে তাৰপিছত আছে applicant email id and mobile number will be used for further communication so applicantৰ বা আপোনাৰ email id আৰু mobile numberটো পিছত লাগিব তাৰপিছত আছে after reading the above instruction to fill online application form the applicant has to click next button to display the online application form technical helpline number 8929207668 Monday to Saturday 10 am to 6 pm so আপোনালোকৰ পেমেন্ট যদি পেন্ডিং হৈ থাকে তেতিয়াহলে টেকনিক্যাল হেল্পলাইন নম্বৰ এটো নম্বৰত কল কৰিব পাৰে Monday to Saturday 10 am to 6 pm লৈকৰ ভিতৰত তাৰপিছত আছে best viewed in Firefox and Mozilla এটো নালাগে তাৰপিছত নেক্সট বাটন আছে নেক্সট বাটনত ক্লিক কৰাৰ আগত আপুনি ফটোগ্ৰাফ আৰু সিগনেচাৰ ৰেডি কৰি ৰাখিব যাতে আপোনাৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত সিগনেচাৰ আৰু ফটোগ্ৰাফ ৰেডি থাকে সো আপোনালোকে নেক্সট বাটন ক্লিক কৰাৰ পিছত এনেকুৱা একই এখন আহিব কমন এন্ট্ৰেন্স এক্সামিনেশন ফৰ এডমিশন ইনটু ডিপ্লোমা ইন ফাৰ্মাসি D.Pharm and B.Pharm পিছত চুজ এনি অফ দা ফলোইং কোর্সেস সো আপুনি যিকোনো এখনত এডমিশন যিকোনো এখনৰ কাৰণে এপ্লাই কৰিব লাগিব আপুনি যদি D.Pharm ৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়ালে D.Pharm ক্লিক কৰিব আৰু আপুনি যদি B.Pharm ৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়ালে B.Pharm ক্লিক কৰিব তাৰ পিছত আছে নেম অফ দা ক্যান্ডিডেট এজ পার সার্টিফিকেট মার্কশিট ইসএলসি সো আপোনালোকৰ সার্টিফিকেটত থকা যেটো নাম আছে হেটো নাম ইয়াতে ৰাখিব লাগিব আপোনালোকৰ নিজৰ নাম তাৰ পিছত ফাদার্স নেম মাদার্স নেম তাৰ পিছত জেন্ডাৰ মেল ফিমেল তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ তাৰ পিছত আছে এজ অন 31 ডিসেম্বৰ 2023 আপোনাৰ 31 ডিসেম্বৰৰ আগত কিমান বছৰ হৈছে হেতু লিখিব লাগিব তাৰ পিছত আপোনাৰ ক্যাটেগৰি জেনাৰেল ওবিসি এসসি এসটি প্লেন এসটি হিলস এবিলাক তাৰ পিছত টিজিএল ইয়েস নো আপুনি যদি টিজিএল হয় তেলে ইয়েস তাৰ পিছত এক্সটিজিএল ইয়েস নো বুলি দিয়া আছে চাব পাৰিব তাৰ পিছত চৰিয়া ইয়েস নো আর ইউ ফিজিক্যালি হ্যান্ডিক্যাপড সো আপনার যদি ফিজিক্যালি কোনো প্রবলেম আছে তেতিয়াহলে ফিজিক্যালি হ্যান্ডিক্যাপড হয় তেতিয়াহলে ইয়েস করিব আর যদি নাই তেতিয়াহলে নো করিব তে ন্যাশনালিটি ইন্ডিয়ান তাৰপিছত ফিজিক্যাল আইডেন্টিফিকেশন মার্কস সো আপনার ফটোৰ যদি কোনো ফিজিক্যাল আইডেন্টিফিকেশন মার্ক আছে তেতিয়াহলে ইয়াতে লিখিব পাৰিব আছে আর ইউ এ পার্মানেন্ট রেসিডেন্ট অফ আসাম আপনি পার্মানেন্ট রেসিডেন্ট অফ আসামের হয় নে নহয় আপনি অসমের হলে ইয়েস ক্লিক কৰিব নহলে বেলেগ জায়গাৰ হলে নো ক্লিক কৰিব তাৰ পিছত লোকেল এড্ৰেছ আপোনালোকৰ লোকেল এড্ৰেছ দিছে তে লোকেল এড্ৰেছ দিব লাগিব সিটি পিন ডিস্ট্রিক্ট স্টেট এনেকে চাব পাৰিব স্টেট আসাম তাৰ পিছত পার্মানেন্ট এড্ৰেছ সো আপোনাৰ লোকেল এড্ৰেছ আৰু পার্মানেন্ট এড্ৰেছ সেম হ'ব পাৰে আৰু যদি আপোনাৰ পার্মানেন্ট এড্ৰেছ বেলেগ আৰু লোকেল এড্ৰেছ বেলেগ তেহলে বেলেগ বেলেগকে এপ্লাই কৰিব পার্মানেন্ট এড্ৰেছৰ কাৰণে সিটি পিন নম্বৰ ডিস্ট্রিক্ট স্টেট এসটিডি কোড টেলিফোন মোবাইল নম্বৰ ইমেইল এড্ৰেছ এইবিলাক দিব লাগিব তাৰ পিছত আছে
তাৰপিছত আছে চুজ এনি ওৱান চেণ্টাৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু সো আপোনালোকৰ ইমান ইয়াতে চেণ্টাৰ দিয়া আছে যিকোনো এখন সিলেক্ট কৰিব লাগিব আপোনাৰ ঘৰ যিটোৰ ওচৰত হেতু চেণ্টাৰ সিলেক্ট কৰিব গুৱাহাটীৰ ওচৰত হলে গুৱাহাটী সিলেক্ট কৰিব বা বেলেগ জায়গা হলে বেলেগ জায়গা সিলেক্ট কৰিব ডিব্ৰুগড় শিলচৰ বিলাক সিলেক্ট কৰিব পাৰে তাৰপিছত আছে সাবজেক্ট ইউ ওয়ান্ট টু এপিয়াৰ সো আপুনি কোনটো সাবজেক্টত এক্সাম দিব বিচাৰে বায়োলজি বা ম্যাথছ যিকোনো এটা সিলেক্ট কৰিব লাগিব কাৰণ ইংলিশ ফিজিক্স কেমিষ্ট্ৰি তিনটা ম্যান্ডেটৰি আপোনাৰ অপচন আছে বায়োলজি বা ম্যাথছৰ অপচন আছে যিকোনো এটাত এক্সাম দিব লাগিব আপোনাৰ হায়াৰ সেকেন্ডাৰী যদি বায়োলজি আছিল তেতিয়া বায়োলজি এক্সাম দিব পাৰিব ম্যাথছ থাকিলে ম্যাথছতো এক্সাম দিব পাৰিব তাৰপিছত আছে বোৰ্ড আপুনি কোনখন বোৰ্ডৰ হেতু সিলেক্ট কৰিব লাগিব সিবিএসসি ৰ হলে এতে ক্লিক কৰিব সিবিএসসি সিলেক্ট কৰিব পাৰে বা বেলেগ বোৰ্ডৰ হলে বেলেগ আদাৰ বোৰ্ড সিলেক্ট কৰিব তাৰপিছত আছে এছএসএলসি পাস্ট এপিয়াৰিং আপুনি যদি এছএসএলসি পাস কৰিছে তেলে পাস্ট ক্লিক কৰিব তা এপিয়াৰিং কৰিলে বা এপিয়াৰিংত ক্লিক কৰিব তাৰপিছত আছে ডেট অফ পাসিং এছএসএলসি অৰ ইকুইভ্যালেন্ট এক্সামিনেশন আপুনি এছএসএলসি কিতিয়া পাস কৰিছিল হেতু ডেট লাগিব তাৰপিছত আছে নেম অফ এডুকেশনাল ইনস্টিটিউশন ফ্ৰম হুৱেৰ পাস্ট এছএসএলসি অৰ ইকুইভ্যালেন্ট এক্সামিনেশন আপুনি কোৰ পৰা আপোনাৰ এছএসএলসি কৰিছে হেতু স্কুলৰ বা কলেজৰ নামখন দিব লাগিব তাৰপিছত আছে নেম অফ বোৰ্ড ইউনিভাৰ্সিটি কাউন্সিল ফ্ৰম হুৱেৰ পাস্ট এছএসএলসি অৰ ইকুইভ্যালেন্ট এক্সামিনেশন সো আপুনি কোনটো বোৰ্ডৰ পৰা কৰিছে সিবিএসসি বোৰ্ডৰ পৰা বা আসাম হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ পৰা এনেকৈ দিব লাগিব তাৰপিছত আছে মার্কস সিকিউৰিটি ইন এছএসএলসি অর ইকুইভ্যালেন্ট এক্সামিনেশন সাবজেক্ট দিয়া আছে টোটাল মার্কস দিয়া আছে মার্কস সিকিউৰ্ড পার্সেন্টেজ মার্ক অবটেন আপুনি ইংলিশত কিমান পার্সেন্টেজ পাইছে আৰু কিমান মার্কস পাইছে দিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ম্যাথছ আৰু এগ্ৰিগেটছ পার্সেন্টেজ আপোনাৰ টোটাল পার্সেন্টেজ কিমান আছে গোটেইখিনি ফিলআপ কৰিব লাগিব টোটাল মার্কস আপোনাৰ 100 আছিল সো 100 দিব লাগিব মার্কস সিকিউৰ্ড আপুনি 100 ৰ ভিতৰত কিমান পাইছে হেতু দিব লাগিব মার্কস পার্সেন্টেজ মার্কস অবটেন আপুনি 100 এর ভিতৰত কিমান পার্সেন্টেজ পাইছে ইংলিশৰ কিমান পার্সেন্টেজ পাইছে ফিজিক্সৰ কিমান পার্সেন্টেজ পাইছে এনেকৈ দিব লাগিব নেক্সট আছে আপলোড ফটো এন্ড সিগনেচাৰ সো আপোনাৰ ফৰ্ম ফিলআপ কৰোতে ডকুমেন্টস একোই নালাগে অনলি আপোনাৰ নিজৰ ফটোগ্ৰাফ যেটো মই অলপ আগতে কৈছে কেনেকৈ চেষ্টৰ আগত নাম লিখা থাকিব লাগিব আৰু ডেট লিখা থাকিব লাগিব তাৰ পিছত সিগনেচাৰ আপোনাৰ নিজৰ সিগনেচাৰটো লাগিব সো ডকুমেন্টস একোই নালাগে অনলি আপোনাৰ নিজৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ হলে হৈ যাব তাৰ পিছত আছে পাসওয়ার্ড আপুনি নিজে এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব তাৰ পিছত ৰি এন্টাৰ পাসওয়ার্ড আৰু আপুনি পাসওয়ার্ডটো মনত ৰাখিব বা স্ক্ৰিনশট মাৰি থব পাৰে আপোনাৰ লগইন কৰাৰ সময়ত লাগিব আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ সময়ত লাগিব সো আপোনাৰ পাসওয়ার্ডটো মনত ৰাখিবই তাৰপিছত আছে ডিক্লাৰেশন বাই দা ক্যান্ডিডেট সো আপুনি ডিক্লাৰেশনখন পঢ়ি লব ভালদৰে আপুনি তাৰপিছত আছে সাবমিট সো আপুনি সাবমিট বটনত ক্লিক কৰাৰ আগতে এপ্লিকেশন খন ভালদৰে চাই লব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় আপোনাৰ যদি কিবা ভুল হয় তেতিয়াহলে আপুনি চেঞ্জ কৰিব নোৱাৰিব আৰু আপুনি ৰি এপ্লাই কৰিব লাগিব যেটোৰ কাৰণে আৰু এক্সট্ৰাকে 2000 টকা দিব লাগিব সো ভালদৰে চেক কৰাৰ পিছত আপুনি সাবমিট বটনত ক্লিক কৰিব সাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এখন এপ্লিকেশন নাম্বাৰ আহিব হেতু দি আপুনি লগইন কৰিব লাগিব দেখাছো লগইন ফৰ্ম লগইনত আহিব সো আপোনালোকৰ ইউজাৰ নেম এপ্লিকেশন নাম্বাৰ এটা আহিব নাম্বাৰটো দিব তাৰ পিছত পাসওয়ার্ড যেটো দিছিল হেতু দি লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ পেমেন্ট লগইন কৰাৰ পিছত আপোনালোকৰ অপচন আহিব পেমেন্ট কৰাৰ সো আপোনালোকৰ 2000 টকা লাগিব পেমেন্ট কৰোতে তাৰ পিছত 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ পেমেন্ট কনফাৰ্মেশন আহি যাব যদি নাহে তেতিয়া হলে আপোনালোকে এই হেল্পলাইন নাম্বাৰত কল কৰিব যে পেমেন্ট কনফাৰ্মেশন আহা নাই তেতিয়া হলে আহি যাব আৰু ফর্ম ফিলআপ আৰু এক্সাম ৰিলেটেড অন্য কোনো ডাউটস থাকিলে কমেন্ট সেকশনত সুধিব পাৰে বা ইনষ্টাগ্ৰামত সুধিব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব তেতিয়ালৈকে থ্যাংক ইউ